বেসিক্যালি ৰাইজৰ সানডে প্লান থাকে ক'ৰবাত ওলাই যোৱা বা ক'ৰবাত ফুৰিব যোৱা বা কিবা কিবি অলপ এক্সট্ৰা কৰা প্লান কিন্তু যদিহে আপুনি বেচেলৰ আৰু যদি আপুনি অকলে থাকে তেন্তে হয়তো আপোনাৰ সানডেটো হৈ পৰিব পাৰে ক্লিনিং এণ্ড ৱাশ্বিং ডে তো অলপ ক্লিনিং আৰু ৱাশ্বিঙৰ মাজেদি আজি ব্লগটো ষ্টাৰ্ট কৰোঁ বাট কাম আৰম্ভ কৰাৰ আগত একাপ কফি বেসিক্যালি মই চাহ খাওঁ কিন্তু 10 টকা বহি যেতিয়া কফি পেকেটটো আনি থৈছোঁ তো কিয়নো কফি খাই দিয়া যাওক হিচাপ চুবা ওপৰত হৈ গ'ল মোৰ গাখীৰৰ খালী পেকেটকেইটা থোৱা আছিল ভাবিছিলোঁ কফি খাম বুলি বাট কফিটো খামেই কফি থাকি পেলাই লৈ আনিম আই মিন গাখীৰটো লৈ কেইদিনমানৰ পৰা এটা নিগনি মই কিটচেনত দৌৰি ফুৰা দেখিছোঁ আৰু সি কিটচেনৰ যি টি বস্তু খাই কৈ ডাঙৰ হৈ গৈছে আৰু কালি এটা সি কাণ্ড কৰিলে দেখাই আছোঁ ৰ'ব চ' এইটো হৈছে আমাৰ বিস্কুটৰ টেমা আৰু নিগনি ৰাতি বিস্কুট খাবলৈ হয়তো মন গৈছিলে এইটো ছাইড কুটি নাইকিয়া কৰিলে সোমাব নোৱাৰিলে বাৰু টেমাটোত বাট কৰ্পৰেটত 9 to 6 কাম কৰাৰ পিছত ৰুমত আহিনো কাৰ কাপোৰ ধুব বা কিবা কৰিব মন যাব ৰুমত আহি মন যাব জাষ্ট ধুনীয়াকৈ ফ্ৰেছ হৈ পেলাই ভাই অকণমান শুই কৰি জিৰাই লোৱা এঘণ্টামান তাৰপিছত অলপ ইউটিউবত বা ক'ৰবাত কিবা কিবি ভিডিঅ' দুটামান চোৱা বা ফেচবুক কৰা আৰু তাৰপিছত অকণমান পঢ়িব লাগে কাৰণ চৰকাৰী চাকৰি ওলাই আছে নহয় চৰকাৰী চাকৰিৰ কাৰণে অকণ পঢ়িব লাগেতো আৰু মানে প্ৰশ্ন কাকতবোৰ লিক নহ'লেই হয় আৰু কাৰণ নহ'লে ল'ৰা ছোৱালী পঢ়া শুনা কষ্টটো এনেই যায় দিয়কচোন এই বস্তুটো ভাল লাগিছেনে মই বনাইছোঁ তেনেহ'লে আমি চাফাই অভিযান আৰম্ভ কৰোঁ এইকেইটা চাৰ্ট 2 মাহ আগতে ধুই লৈছিলোঁ আৰু এতিয়ালৈকে ইস্ত্ৰি কৰোৱা নাই এতিয়া যাওঁ কাপোৰকেইটা ইস্ত্ৰি কৰিব দিওঁগৈ আৰু লগতে অকণ ধুনীয়াটো হৈ আহিম দাড়ি চাই কাটি আৰু মানে চেলুনখন লগতে আছে ইস্ত্ৰি কৰিব দিয়া য'ত ইস্ত্ৰি কৰিব দিম তাৰ লগতে চেলুনখন আছে তাকে আৰু জিন্স 3টা শাৰ্ট 2টা জিন্সকেইটা ধুব লাগিব আৰু শাৰ্টটো আপোনাৰ ইস্ত্ৰি কৰিব লাগিব শাৰ্টটো ধুব লাগিব নেকি এবাৰ চাই ল'ব এইটো ইস্ত্ৰি কৰিলে হ'ব ন ধুই দিব তেন্তে ঠিক আছে কেতিয়ামানে নিমহি পৰহি ন ঠিক আছে দাড়ি চাৰি কাটি গা পা ধুই আপোনাৰ বন্ধু একদম ধুনীয়াটো হৈ আছে এতিয়া যাম পংকজৰ তাত মানে মোৰ বন্ধু পংকজ আপোনালোকে চিনি নাপায় যদি মই আগৰ ব্লগ দুটামান চাব তাক দেখা পাই যাব আৰু পংকজৰ তাত আজি একচুৱেলি লাঞ্চৰ ইনভিটেশ্যন আছে সি মোক ফোন কৰিলে একচুৱেলি মই ফোন কৰিলোঁ ফোন কৰি পেলাই ক'লোঁ কি একো ইয়াত বনোৱা কৰা নাই মই দুটাতে গৈ খাই আছোঁ চ' সি কৈছে আহি যা চ' যাওঁ অকণ ওলাই যাওঁ তাত লাঞ্চটো কৰি পেলাই হয়তো অকণমান আউটিঙত ওলাব যাব পাৰোঁ জাষ্ট পংকজৰ তাত পালোহি এতিয়া নক কৰোঁ তাক না 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 ও ভাইজান ফ্ৰী কে কি কৰি আছা
বেহাৰ কৰি অ' মাই গড এখন মই আঁকি থৈ গৈছিলোঁ দেখোন আই লাভ মাই ইণ্ডিয়া চ' এইটোৱে হৈছে পংকজৰ সুখৰ লোহগড় আৰু দুখৰ লোহগড় আৰু সুখৰ বাৰ অ' ছাৰ কি কৈ আছে আমাৰ ঋতিক গোস্বামী খানা বনাই আছে কি বনাইছে আজি মই আহিম মই আজি বনাইছোঁ শুকান মাছ Oh my god আল্টিমেট আৰু আজি দগৰা খাম আজি আৰু দুপৰীয়া জপাই লওঁ তো এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ পেলাই আকৌ আহি আছোঁ আপোনালোকৰ লগলৈ ছাৰ এযোৰ ক'ত ল'লা এই লেন্স কাৰ্ড আমাৰতো কেতিয়াও ছানগ্লাছ পিন্ধি পোৱা নাই এতিয়া এবাৰ লৈ লওঁ কিন্তু ছানগ্লাছৰ কোৱালিটিটো বঢ়িয়া লাগিছে চাওঁ সেইটো অৰিজিনেল বেগটো অৰিজিনেল ৱাও কোৱালিটি মজা আছে আচ্ছা এইযোৰ হৈছে একচুৱেলি পাৱাৰ ছানগ্লাছ আৰু ইয়াৰ পাৱাৰ ইমানেই বেছি মই কেমেৰাটো ভালকৈ দেখা নাই মানে চৰি পাৱাৰটো চাচোন কেঁচা পাৱাৰ লগৰ তাত আহিছা আৰু যদি জেমিং কৰা নাই তো লগৰ তাত আহি কি লাভ जैसे नदी लहर लहर जैसे बह रही है कोई अनकही कोई अनसुनी बातें धीमे धीमे कह रही है कहीं ना कहीं जगी हुई है कोई आरज़ू कहीं ना कहीं खोए हुए से हमें ফ্ৰেণ্ডছৰ লগত কৰা সংগীত চৰ্চা য়েছ ডেট কেন ৰিয়েলি চেঞ্জ ইউৰ মুড মোৰতো মুডটো চেঞ্জ কৰে আপোনাৰ কৰে কি নাই তো বাই 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 ছাৰ কেঞ্জি পিন্ধি আছে বুলি কৈ দিওঁ নেকি প্ৰথম চিনটোত কিন্তু বাকেটটোত ডিটাৰজেণ্ট নাছিলে কাৰণ কিনাই নাছিলোঁ